যায় আপুনি দুটা তাৰ বাহিৰত ওলাই আপুনি ফুটা দুটা আছে বাহিৰত ওলাই আপুনি অলপ সোল্ডাৰিং কৰি দিব হা তাৰপিছতে পাঞ্চিং লৈ ইয়াতে সোমাই এটা টান মাৰিলে এইটো লক হ'ব হা তাৰপিছতে আপুনি এনেকা বেটাৰীটো থাকিব ইয়াতে বেটাৰীৰ তাৰটো লগোৱা আছে কোনোটা বেটাৰীৰ তাৰটো লগোৱা নাথাকে আপুনি লগাব লাগিব এইটো লগোৱা আছে আপুনি বেটাৰীটো ঠিক মিডিলত সোমাই দিব ইয়াতে তাৰপিছতে কানেকশ্যনটো ইয়াতে দি দিব হা এনেকৈ আপুনি এটা মাৰিলে এইটো কানেকশ্যনটো পাই যাব হা বেটাৰীটো ভিতৰত থাকিব তাৰপিছত আপুনি এইটো এনেকৈ বহাই আপুনি এনেকৈ টিকিটো আছে ইয়াতে পইণ্ট দিয়া আছে পইণ্ট দিয়া আছে আপুনি ইয়াতে পইণ্ট দিয়া আছে আপুনি ইয়াতে পইণ্ট এডজাষ্ট কৰি পেলাই আপুনি হাতত এটা প্ৰেছ মাৰিব মাৰিলে তাৰপিছত পিছবি যিটো আছে ইয়াতে হিষ্টিং পেষ্টটো লগাই দিব এনেকৈ হিষ্টিং পেষ্ট যেনে বাকী গোটেইখিনি হিষ্টিং পেষ্ট লাগিব লগাৰ পিছত আপুনি তিনিটা তার আছে আপুনি এনেকৈ ভিতৰত চাই লওক ইয়াতে প্লাছ আছে মাইনাছ আছে আৰু এফ আছে এটা আছে প্লাছ এটা আছে মাইনাছ আৰু এটা আছে এফ ৰঙা সদায় প্লাছত থাকে ৰঙাটো প্লাছত সোল্ডাৰিং কৰিব বগাটো মাইনাছত কৰিব গ্ৰীণ যিটো আছে এইটো এফত লগাব বছ আৰু তাৰপিছতে ডিপিজাটো আৰু শ্ল' ভিডিঅ' আছে আপুনি চাইছে বনাব একদম এইটো ৰঙাটো প্লাছত আহিব আপুনি অলপ তাৰ খোলাই দিব ইয়াৰ পৰা তাৰপিছত কাটা লৈ অলপ কিছু ল'ব স্পট কৰা দিব তাৰপিছত এইটো ইয়াতে ভৰাই ল'ব আপুনি যিমান ৱাট বনাওক বনোৱাৰ প্ৰচেছটো ছেইম আপুনি 900 ৰেটৰ বনোৱাৰ প্ৰচেছটো মই দেখাই দিম এইটো আপুনি যিহেতু বনাওক ফাৰ্ষ্টে আপুনি এটা টেবুলৰ ওপৰত আপুনি এইটো অপশ্যনটো ফিটিং কৰিব লাগিব এটা টেবুলৰ ওপৰত আপুনি দুটা নাটবোৰ লগাই এইটো ফিটিং কৰিব এতিয়া চব ৱাৰেণ্টিটো বনোৱাৰ প্ৰচেছটো এইটো ড্ৰাইভাৰ বগা কালাৰ যিটো আছে এইখিনি কম হ'ব কমাৰ পিছত আপোনাৰ ডিফেন্সি কেবটো আহিব কেবৰ ওপৰৰ চাইডে আপুনি ওলাই ওলাই ইয়াৰ ওপৰত আপুনি সোল্ডাৰিং কৰাৰ পিছত আপোনাৰ পাঞ্চিংটো আহিব সোমাই আপুনি এটা টান মাৰিব এনেকৈ এটা টান মাৰি দিলে এইটো লক কৰিব লক কৰাৰ পিছত আপোনাৰ টিকিট আহিব এইটো আপুনি এতিয়া আপোনাৰ ডাইটো আহিব ডাইটোত অলপ মাৰিলে এনেকৈ এটা প্লেট মাৰিলে হ'ব হাত কৰি ইমান ধৰে নহয় আপোনাৰ এইটো চব পিচিবিটো আপোনাৰ এটা আটা আছে একটু বিটু এটাটো আছে আপুনি লগাই দিব মৰম যেনেকৈ লগাই লগাই দিব লগাৰ পিছত আপোনাৰ ডাটা ৱায়াৰটো ইয়াত এইটো লগাই দিব এতিয়া চাওক আপোনাৰ ৱায়াৰটো অলপ ডাঙৰ আছে আপুনি অলপমান কাটি দিব ইয়াত চব প্লাছ মাইনাছ আছে সেইটো আপুনি প্লাছত পেলাই মাৰিব বগাটো মাইনাছ আপুনি যি ৱাট বনোৱাৰ প্ৰচেছটো ইয়াতে চাই লওক প্লাছ মাইনাছ দিয়া আছে এইটো হ'ল আপোনাৰ ৱাৰেণ্টিটো বনোৱাৰ প্ৰচেছটো আপুনি যিমান ৱাট বনাওক এইটো প্ৰচেছ আপুনি ইয়াতে এতিয়া আপোনাৰ নন ৱাৰেণ্টিটো আছে নন ৱাৰেণ্টিটো চব এপত আপোনাৰ ৱায়াৰটো লগাই ফাৰ্ষ্টে এইটো এনেকৈ সোমাই গ'ল সোমোৱাৰ পিছত ছেইম এইটো পাঞ্চিং কৰি তাৰপিছত টেপ লৈ পাঞ্চিং কৰাৰ পিছত এইটো ছেইম হয় এইটোত থৈ এতিয়া আপোনাৰ ডিঅ'বিটো আহিব এইটো তলত আপুনি আটাটো লগাই আটাটো লগাই মাৰি দেখোন একবাৰ মাৰি হ'ব মানে একদম এইটো এনেকৈ নাযাওঁ এইটো বনোৱাটো ছেইম মই এইটোতো ডেম'টো দেখাই দিছোঁ আপুনি চাওক ইয়াতে এইটো সোমাই গ'ল ইয়াত চাওক এইটো নন ৱাৰেণ্টি হয় এইটোত প্লাছ মাইনাছ একো নাই এন আৰু এল আছে এটা এনত লগাই দিব এটা এলত লগাই দিব যিকোনো এটাত লগাইলে এইটো প্লাছ মাইনাছ নাই এইটো আপোনাৰ বনোৱাৰ প্ৰচেছটো